কোনো এখন গাঁৱত এহাল দম্পতীয়ে বাস কৰিছিল। তেওঁলোকৰ কোনো সন্তান-সন্ততি নাছিল, কিন্তু তেওঁলোক ইমানেই দৰিদ্ৰ আছিল যে এসাঁজ খাই এসাঁজৰ কথা ভাবিব লগা হয়। এদিনাখন তেখেতৰ গিৰিয়েকে পথাৰত কাম কৰি থাকোঁতে কয় যে, হেৰা, আমাৰ জীৱনত সূৰ্যোদয় কেতিয়া হ'ব বাৰু? এনেকৈ বাৰু দুখত কেনেকৈ থাকিম? খেতি কৰি কৰি জীৱনটো পাৰেই কৰিলো, আৰু অলপ বয়স আছে, এইখিনি বয়সো এনেই দিম নেকি? হে ভগৱান, আমাক চকু মেলিতো চোৱা। হেৰি, অলপমান ধৈৰ্য ধৰক, বেছি দিন নাই। মাথো ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ কামবোৰ কৰি যাওক, দেখিব আমাক ভগৱানে সহায় কৰিব। এদিন হ'লেও ধনী হ'ম। আপুনি মাথো ভগৱানক সদায় স্মৰণ কৰিব। আৰু যিহেতু আপুনি এতিয়া মালিকৰ তলত কাম কৰি আছে, মালিকে যি কয় গালি পাৰে শুনিব, ওপৰে ওপৰে একো নক'ব, বুজিছেনে নাই? এনেদৰে দম্পতীহালে নিজৰ দুখবোৰ ইজনে আনজনৰ আগত কৈ মনটো পাতলাই আছিল। কিন্তু লাহে লাহে কথাবোৰ সদায় এনেকে কোৱাৰ পিছত এদিনাখন বাগিচাত বহি দুই দম্পতীহালে কথা পাতি আছিল, আৰু ফুলবোৰ কিমান মনোমোহা, কিমান চকুত লগা হৈছিল তাকে বৰ্ণনা কৰি আছিল। হেৰা, মই ৰোৱা ফুলবোৰ দেখিছা, ইমান ধুনীয়াকৈ ফুলিছে। জীৱনটো নুফুলিলেও কিন্তু ফুলবোৰ ঠিক ফুলিছে। জীৱনটো ফুলিছে, কিয় নুফুলিব? সুখে দুখে, দুখ কষ্টৰ মাজে জীয়াইতো আছো আমি দুয়ো। কি কৰিব? ভগৱানে চকু মেলি নাচালেই আমাক। বুঢ়া হৈ আহিছো, মৰিবলৈ বেছি দিন আৰু নাই। বুঢ়া হলেও আমি দুয়ো ফূৰ্তি ফাৰ্তা কৰি থাকিম দিয়া। বুঢ়া হলেও মনটো পিছে বুঢ়া হোৱা নাই কিয়? তুমি বুঢ়ী হৈছা নেকি, নে মনটো বুঢ়ী হৈছে? যেতিয়া দেহা অচল হৈ পৰে, মনৰ আশাবোৰ মনতে থাকে, তেতিয়া কিহৰনো ডেকাই থাকি লাভ? বুঢ়াই শ্ৰেয় দিয়ক। এনেদৰে দুই দম্পতীয়ে কথা কৈ থাকোতে সেই বাগিচাৰে এডাল কোণত থকা গছডালৰ ওপৰত এটা পৰী আছিল। সেই পৰীটোৱে সকলোবোৰ কথা শুনিলে, আৰু হয়তো শুনি পৰীটোৱে মনত আঘাত পাই তেওঁলোকৰ ওচৰলৈ আহিল। হে মহান মানৱ, বহুত দিন হ'ল সদায় আপোনালোকৰ কথা মই শুনি থাকো। এই গছডালতে মই বাস কৰোঁ, আৰু নোৱাৰো শুনিব ইমান দুখ আপোনালোকৰ। আপোনালোকেতো কাৰো একো অপকাৰ কৰা নাই। আজিৰ পৰা আপোনালোকে ধনী হ'ব, মই বৰদান দিছোঁ। এডাল আপোনাক গছ পুলি দিম, যিটো গছৰ পৰা আপোনালোকে নিতৌ সোণৰ বাল্ব পাব ৬-৭টাকৈ, আৰু সেই সোণৰ বাল্ব বেচি আপোনালোকে ধনী হ'ব পাৰিব। সেই যাদুৰ পৰীটোৱে ইয়াকে কৈ এডাল গছ পুলি দি তাৰ পৰা নোহোৱা হৈ গ'ল, আৰু সেই গছ পুলিটোত নিতৌ পানী দিয়াৰ ফলত সদায় ৬-৭টাকৈ সোণৰ বাল্ব হয়, আৰু দুই দম্পতীহালে বজাৰলৈ বেচিবলৈ লৈ যায়। আৰু এনেদৰে কিছুদিন পিছতে তেওঁলোক ধনী হৈ পৰে, অভাৱৰ পৰা দূৰত থাকে। ৰাম, আজিকালিচোন তই আমাৰ তাত কাম কৰাত বৰ পালা মাৰি আছ। ধনী হলিতো, এতিয়া পাহৰি গলি আমাক। ভালদৰে কামবোৰ কৰ। বাইদেউ, কি যে কয়, ইমান দিন আপোনালোকৰ তাতেই কাম কৰিলো, বয়স হৈ আহিল নহয়, সেয়েহে অলপ জিৰণিৰ প্ৰয়োজন। ইয়াকে কৈ ৰামে মালিকৰ পৰা আঁতৰি যায়, আৰু মালিকে মনতে ভাবিলে, ইটো মোৰ ঘৰৰ বাহিৰে বেলেগৰ কাৰো তাত কাম নকৰে। ই কেনেকৈ ইমান ধনী হবলৈ পালে? আজি গধূলিকৈ চাই মনে মনে চাই আহিব লাগিব। মোতকৈ তাক ধনী হবলৈ দিব নোৱাৰো মোৰ তলত কাম কৰা মানুহক। আৰু গধূলিয়ে ৰামৰ মালিকনীয়ে তাৰ ঘৰৰ মনে মনে গৈ দেখিলে যে সি ধনী হোৱাৰ
কাৰণটো কি আছিল? এডাল সোণ দিয়া বাল্বৰ গছ। মালিকনীয়ে মনে মনে ভাবিলে যে পিছদিনাখনেই এই গছডাল মালিকনীয়ে নিজৰ ঘৰত চুৰ কৰি লৈ যাব আৰু কথা মতেই কাম কৰিম বুলি পিছদিনাখন ভাবি আছিল। যেতিয়া ৰাম আৰু তেওঁৰ পত্নী সোণৰ বাল্ব বেচিবলৈ বজাৰলৈ গৈছিল, সেই নোহোৱাৰ চান্স পাই মালিকনীয়ে তাহাঁতৰ ঘৰত বাল্ব চুৰ কৰিবলৈ আহিছিল আৰু যেতিয়া সেই গছডালত বাল্ব হাত দিয়ে তেতিয়া হঠাৎ যাদুৰ ফেটিসাপ হৈ মালিকনীক খুটি পেলায়। ফলত অধিক বিষত মালিকনীয়ে ছটফটাই মৃত্যুবৰণ কৰিব লগা হয়। আৰু কিছু সময়ৰ পিছত যেতিয়া ৰাম আৰু তেওঁৰ পত্নী সোণৰ বাল্ব বেচি তেওঁলোকৰ ঘৰৰ কাষত আহি দেখা পায় যে তাৰ মালিকনী মৃত্যুবৰণ কৰিছে আৰু সকলো কথা বুজ লৈ গম পালে যে দুখীয়া দম্পতীহালৰ উন্নতি দেখিব নোৱাৰি এই কাম কৰিবলৈ আহিছিল, অৰ্থাৎ সোণৰ গছডাল চুৰ কৰিবলৈ আহিছিল। আমি এই সাধুটোৰ পৰাই ইয়াকে শিকিব পাৰোঁ যে আনক কোনোদিন হিংসা কৰিব নালাগে। আনক হিংসা কৰিলে নিজৰো বিস্তৰ ক্ষতিসাধন হয়। আৰু এটা কথাত আমি উপনীত হ'ব পাৰিলোঁ যে লোভেই পাপ, পাপেই মৃত্যুৰ কাৰণ। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। নতুন এনেকুৱা ধৰণৰ ভাল লগা ভিডিঅ' আপোনালোকে পাব। ধন্যবাদ।